হাই গাইজ, মই হেমন্ত ব্ৰু। আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনালোঁ। মই এতিয়া ডিউটিত আছোঁ। মই এতিয়া ডিউটি অফ কৰিম কাৰণ মই ঘৰলৈ যাম আৰু এতিয়া কাৰণ ঘৰৰ পৰা ফোন মাৰিছে যে আজি বৰষুণ দি আছে বৰ্তমানলৈকে। এতিয়া কৈছে কি ঘৰত খিচিৰি খাম বুলি। এতিয়া যিহেতু মই খিচিৰিটো ঘৰৰ মানুহে আৰু খিচিৰি বনাব নাজানে প্ৰায়, সেইকাৰণে মই যিহেতু অলপ কম বেছি পৰিমাণে হ'লেও জানো না কি, সেইকাৰণে মই এতিয়া ঘৰলৈকে যাম। আপোনালোকক দেখুৱাইছোঁ খিচিৰি কেনেকুৱা বনাই আৰু খোৱাটো দেখুৱাম আৰু না বাই। মই এতিয়া ঘৰত গৈ আপোনালোকক দেখুৱাম যে কেনেকুৱা খিচিৰি বনোৱা হয় আৰু কেনেকৈ আমি খাম, সেইটো আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যাতে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যায়। হাই গাইজ, আজি আমি খিচিৰি বনাম। যিহেতু বৰষুণ দি আছে, আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বৰষুণটো এৰা নাই, সেইকাৰণে ধৰক আজি খিচিৰি খাম বুলি ভাবিছোঁ। তাৰ কাৰণে কি কি লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া পোনপ্ৰথমে মই ইয়াতে দালি আৰু ভাতকেৰেলা আলু লৈছোঁ। আধা কিলোমান দালি লৈছোঁ আৰু লগতে চাউল লৈছোঁ। এইখিনি চাউল এতিয়া পূৰা ভালকৈ ধুই কৰিম আৰু না কিবা কিবি। তাৰ লগত আদা থাকিব, জলকীয়া থাকিব, শুকান জলকীয়া। কি ল'ম আপোনালোকে দেখা পাব। এফালে চাওক গাইজ, আপোনালোকে দেখা পাব খিচিৰিৰ লগত খাবৰ কাৰণে এফালে শাক বাচি থকা হৈছে। এইটো হৈছে আপোনাৰ আমি কাচনি শাক বুলি কওঁ। আপোনালোকে এই শাকটোৰ নাম কি বুলি কয় কমেণ্টত জনাব। মই জানো এইটো কাচনি শাক বুলিয়েই, আৰু বেলেগ কি বুলি কয় এইটো নাজানো। এইফালে বাচি আছে কাচনি শাক, এইটো ফ্ৰাই কৰি আমি ধৰক খিচিৰিৰ লগত খাম। এইটো ধান খেতিতে হয় প্ৰায়। এতিয়া বাৰিষা বতৰ, ধান খেতিতে হৈছে। মই কিনি আনিছোঁ। গাইজ, এয়া মোৰ চৌকা ৰেডি হ'ল। এই তিনিটা ইটা লৈছোঁ আৰু কেৰি বেগ ৰেডি। এয়াটো জ্বলোৱাৰ সুবিধা হ'ব মোৰ। এয়া খিচিৰি খোৱাৰ কাৰণে অলৰেডি মানুহ আহি ৰখিয়ে আছে, এতিয়ালৈকে জুই ধৰিব পৰাই নাই। শুনিছে বাইদেউ কিমান হাঁহি, হয়নে? বাইদেউ ঘৰৰ ওচৰৰ। এয়া মই আদা আৰু নহৰু খুন্দি আছোঁ। এইটো চাওক গাইজ, মই আদা আৰু নহৰু এইটো থুকচিত খুন্দি আছোঁ। চাই লওক আপোনালোকে ভালদৰে। এইটো খুন্দি খিচিৰিৰ লগত মিক্স কৰি দিম, তেলত দি দিম। এই চাওক মোৰ প্ৰায় খুন্দা হৈছে। দুটা নহৰু ৰৈ গৈছিলে, এইটো মই দি দিছোঁ। কাৰণ নহৰুটো এনে নষ্ট কৰিব নোৱাৰি, কাৰণ বস্তুৰ দাম যি বাঢ়িছে আমাৰ সাধাৰণ মানুহ চলাৰ অসুবিধা হৈছে, কাৰণ বস্তুৰ দাম বহুত হৈ গৈছে। এইফালে জুই ধৰা ৰেডি, জুই ধৰি আছে। মই ইয়াতে এই নহৰুটো থৈ দিলোঁ। এই হাতত আছে কৰচা এখন, নহৰু কেৰাহী এয়া ৰেডি। এইটো ইয়াতে থৈ দিলোঁ। এয়া হৈছে নহৰু, এয়া নিমখৰ টেমা, এয়া হালধি, এয়া কি পাঁচফোৰণ। এয়া কি আছে চাই লওঁ। জলকীয়া, এয়া হৈছে শুকান জলকীয়া। যোনে নেকি কয় মোক নাখালে কিয়া নে কি গাইছ। গেছে মই তেল দিলোঁ, কড়াহীত তেল দি দিলোঁ। আপোনালোকে দেখা পাইছে তেল দিলোঁ। এজন ভাগিন হয় হাই দিছে, এয়া মিছেছ হাঁহিছে কাৰণ আজি খিচিৰি খাব পাব আৰু লাজ কৰে অলপ। এয়া মই পাঁচফোৰণ দিলোঁ। তেল গৰম হৈছে যিহেতু মই পাঁচফোৰণ দি দিলোঁ। এয়া হৈছে শুকান জলকীয়া, এয়া তেজপাতটো মই মিছেছৰ হাতত দিছোঁ। তাই দুখৰা কৰি দি দিব তেলত, যিহেতু মোৰ হাতত মোবাইল আছে। তাই দি দিলে তেজপাত, এতিয়া লাৰি দিছে অলপ। ইয়াৰ পিছত দিম এতিয়া আদা, যিটো মই পেষ্ট কৰি থৈ দিছিলোঁ। এয়া আমাৰ কুন্দুলিত আছে আদা আৰু নহৰু পেষ্ট। এইটো আচলতে দি দিলে
দিয়া হৈ গৈছে। এয়া লাৰি দিলোঁ। ইয়াৰ পিছত দিম আমি দালি আৰু চব্জি। গাইছ, খিচিৰি খাই কেনেকুৱা লাগে ঠাণ্ডা বতৰত ক'ব, কাৰণ বৰষুণ দি আছে। আচলতে বৰষুণ বতৰত খিচিৰি খোৱাৰ মজাটো বেলেগ। এয়া মই লাৰি দিলোঁ। ইয়াৰ পিছত পানী দিম অলপ পিছত, কাৰণ এইটো ভালদৰে অলপ তেলত ফ্ৰাই হ'ব লাগিব। এয়া ফ্ৰাই হৈ গ'ল। নিমখ দিছোঁ। ইয়াৰ পিছত দিম আমি হালধি। এয়া চাউল দিম। চাউল খিচিৰিত এতিয়া চাউল দিয়া হৈছে। এইবিলাক মই কাটিম না, ভইচবিলাক মই কাটিম। ইমান মিলাব লাগিব এইটো 1 ঘণ্টামান, খালি ভিডিঅ' কৰি থাকিলেই হ'ল। অলপ দীঘল কৰিব লাগিব না। বিজু দাই 10,000 লৈছে আজি 14 জন। মনো ধৰচোন নামাম ধৰ মোবাইলটো এনেকৈ থবি। মই কি এনেকৈ নুমাই থাকে নো? কি যে লাৰব জানা নাই? মোবাইল থবা জানা নাই? তই ৰেকৰ্ডিং হৈছে নাই? আন্ধাৰ মই লালি কেন গাইছ, মোৰ এতিয়া খিচুৰি ৰেডি। এই আপোনালোকে দেখা পাইছে খিচুৰি পূৰা ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল এতিয়া খিচুৰি। তাৰ আগতে আমি এতিয়া পাপৰ পুৰিম। পাপৰ যিহেতু তেলত ফ্ৰাই নকৰোঁ, এই আঙঠাত মই সেক দিম।
কেনে লাগছে খাই হা ভাল লাগিছে কোৱা ভাল লাগিছে কোৱা বঢ়িয়া শুনা কেনে হৈছে ভাল লাগিছে পুৰা মজা শুনো কেনে লাগছে ৰান্ধিনি এয়া আচাৰ 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 আৰু আছে খিচুৰি এয়া লাগিলে দিছোঁ পাপৰ পুৰা পাপৰ জিখা দিছো পিঁয়াজ পিঁয়াজ মজা কেনে লাগিছে মজা না গাইজ ভালদৰে চাই লওক এয়া ভালদৰে খাই আছোঁ আমি সোৱাদ হৈছে সেইকাৰণে মই একদম মস্তিকে খাই আছোঁ আৰু খিচিৰি খালে পানী পিয়া লাগে সেইকাৰণে পানী খালোঁ এয়া চাওক খিচিৰি মাছ বঢ়িয়া বঢ়িয়া হাত ধুলোঁ গাছ খোৱা হৈ গ'ল এই হাত ধুলোঁ পেট ভৰাই খালোঁ গাছ খিচুৰি শেষ আৰু বেছি নাই এই কৰাহী চাফা দেখা পাইছে আপোনালোকে কৰাহী পূৰা চাফা পানী ঢালি থৈ দিছোঁ কৰাহীত আৰু নাই আজি যিহেতু বৰষুণ এতিয়ালৈকে এৰাই নাই আপোনালোকে দেখা পাইছে বৰষুণ দি আছে এই চোতালত পানী পৰি আছে এতিয়াও আৰু পানী দেখা চাইছে আপোনালোকে এয়া এয়া বৰষুণ দিয়ে আছে অলপ অলপ এতিয়ালৈকে বৰষুণ এৰাই নাই এইবাৰেই চাগে বানপানী হ'বই আৰু ন টংলাত যিহেতু বানপানী নহয়েই বেছি গাইজ এতিয়া ইহঁতৰো খোৱা হ'লে প্ৰায় আৰু ভিডিঅ'টো দীঘল নকৰোঁ ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টত জনাব প্লিজ আৰু মোৰ ভিডিঅ'টোত যদি আপোনালোকে কিবা নতুনকৈ চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এটা লাইক কৰি দিব থেংক ইউ বাই বাই